আজি একেবাৰে সিম্পল এটা মাছৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো খুব খায়ো ভাল লাগে আৰু খুব সহজতে হয়। সদায় যিহেতু মাছৰ টেঙা আঞ্জাই হওক বা যিকোনো ধৰণৰ চব্জিৰ লগত বনাই খাই ভালো নালাগে। আজি মাছৰ ৰেচিপিটোৰ কাৰণে মাছ লাগিব আৰু লগতে আপোনাৰ এটা বিলাহী লৈছোঁ, নহৰু, আদা আৰু লগতে কেঁচা জলকীয়া আৰু জিৰা। মাছখিনি ফ্ৰাই কৰি ল'ব। মাছখিনি ফ্ৰাই কৰি লৈ পেলাই আপোনাৰ বেছি সময় নালাগে। এই মছলাখিনি আপুনি ৰেডি কৰি ল'লেই হ'ল। মছলাখিনিৰ কাৰণে আপুনি মিক্সিত মই একেলগে গোটেইখিনি মছলা মাৰি দিম। বিলাহী হওক, নহৰু, আদা, পিঁয়াজ আৰু কেঁচা জলকীয়া আপোনালোকৰ যিমান জ্বলা খায় সেইটো হিচাপত দিব। মই গোটেইখিনি মিক্সি বাতিটোত ল'লোঁ, লৈ পেলাই এইখিনি গোটেইখিনি এতিয়া পিচি ল'ম। এয়া পিহা হৈ গ'ল। এতিয়া মই কেৰাহীত তেল দি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। মাছখিনি ফ্ৰাই হোৱাৰ পিছত মাছখিনি ফ্ৰাই হৈ গ'ল মোৰ। এতিয়া মাছখিনি ফ্ৰাই হোৱাৰ পিছত সেইখিনি তেলতে মই মছলাখিনি দি দিম। মছলাখিনি দিলোঁ। মছলাখিনি অলপমান মছলাখিনি দি পেলাই তাতে অলপমান জিৰা পাউডাৰ দি দিম। জিৰা পাউডাৰ আপোনালোকে যিমান হিচাপত খায় জিৰাও দিব পাৰে আৰু ধনিয়া গুড়ি দিব পাৰে। মই আজি জিৰা গুড়িয়ে দিছোঁ, কেতিয়াবা ধনিয়া গুড়িও দিওঁ। জিৰা ধনিয়া দুইটা দিব পাৰে। মই ইয়াতে আপোনাৰ মছলাখিনিত হালধি পাউডাৰ আৰু জিৰা গুড়ি দি দিম। জিৰা গুড়ি দি পেলাই এনেকৈ অলপ দেৰি লৰাম, তেলখিনি অকণমান পিঙলালৈকে। জিৰাটো আপোনালোকে যিমান খায় মাছ হিচাপত দিব, বহুত বেছি দিলেও খাই ভাল নালাগে। যিমান মাছ থাকিব সেইটো হিচাপত দিব আৰু মছলাটো। এই মছলাখিনি দি পেলাই অকণমান মছলাখিনি মানে তেল বিৰিঙালৈকে অকণমান পানী দি পেলাই মছলাখিনি যদি আমি হেৰি কৰি লওঁ ন, তেতিয়া খাবলৈ ভাল হয়। মছলাটো তেতিয়া লাগি নধৰে। অকণমান পানী দি পেলাই মছলাখিনি ভালকৈ ভাজি ল'ম। এয়া মোৰ মছলাখিনিত তেল বিৰিঙিছে। এতিয়া ইয়াতে অলপ পানী ঢালিব লাগিব। মছলাখিনি যিমান ধুনীয়াকৈ মানে ভাজি লোৱা হয় সিমানে খাবলৈ ভাল হয়। ইয়াতে এতিয়া পানী দিয়াৰ পিছত উতল আহিছে নহয়। পানী বহুত বেছি নিদিব, অলপ কমাই দিব। আৰু পানীখিনি উতল আহিলত তেতিয়া ইয়াতে মই মাছখিনি দি দিম। হৈ গ'ল পটাপট। মাছখিনি দিয়াৰ পিছত অলপ উতল আহিবলৈ দিব। উতল আহি যেতিয়া পানীটো ডাঠ হৈ যাব নহয়, ডাঠ হৈ গ'লে এনেকৈ ৰখাই দিব। এইটো হিচাপত থাকিলে মানে খাই বিৰাট ভাল লাগে আৰু বিৰাট টেষ্টি হয়। ওপৰত আপোনালোকে ধনিয়াও কাটি দিব পাৰে। থেংক ইউ।